হাই গাইজ, কি খবৰ আপোনালোকৰ ভাল বেয়াৰ মাজত মই মোৰ আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। আজি কেইদিনমান আপোনালোকৰ মাজলৈ ব্লগ দিব পৰা নাছিলোঁ কাৰণ মোৰ গাটো ভাল নহয়। সেইবাবে আজি আহি আছোঁ নলবাৰী মেডিকেল কলেজলৈ। এয়া হ'ল নলবাৰী মেডিকেল কলেজ। চাই লওঁনো কি হৈছে, গাটো কিয় ইমান বেয়া লাগি থাকে বুলি আহিলোঁ এবাৰ মেডিকেলত। সেইখন আমাৰ নলবাৰী মেডিকেল কলেজ। এয়া চাওক মানুহৰ সমাগম, যিহেতু দুদিনকৈ মেডিকেল বন্ধ আছিল, সেইবাবে আজি মানুহৰ সমাগম বেছি হৈছে। এয়া আমি মেডিকেলত দেখুৱাই ঘৰলৈ আহি আছোঁ। দুটামান পৰীক্ষা কৰিব দিছে, পৰীক্ষা কৰিবলৈ যাম এতিয়া। এয়া বাইদেউহঁতৰ ঘৰলৈ আহিলোঁ পৰীক্ষা কৰিব, ইয়াৰ পৰাই যাম। কলিজা জেঠাকৰ লগত খেলা খেলি আছে এইজন। এয়া আমি পৰীক্ষা কৰিবলৈ যাই আছোঁ, ভিনদেউ আৰু মই। গধূলি পৰীক্ষা কৰি আহিলোঁ। আহি চাওকচোন, ইয়াতে ইহঁতে নেগাৰা আৰু তাল বজাই আছে। এইজন হ'ল ভাগিন মোৰ, কলিজা আৰু মোৰ হাজবেণ্ড। চাবচোন কি নগাৰা নাম বজাই আছে গোটেইকেইটাই। তাইও মাজে মাজে বজাই আছে, বৰ ভাল পায় তাই নগাৰা নাম বজাই শুনি। কলিজা বজা, কলিজা। তাই খেলনা খুজি আছে। মোৰ ভাগিনে বহুত ভাল নাগাৰা নাম বজায়। মই কেতিয়াবা আপোনালোকৰ